হেল্ল' গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ত' আজি আমি কথা পাতিবলৈ ওলাইছোঁ যে গুৱাহাটীৰ যে সকলো জেগাতে চিটিতে গোটেই একদম চাৰিওফালে বেনাৰ লাগি আছে। কিহৰ বেনাৰ লাগি আছে আপোনালোকে চাগে নিশ্চয় গম পাইছে। সেই বেনাৰবোৰৰ যে কিবা এটা লিখা আছে G20 বুলি লিখা আছে, সেই G20টো কি বস্তু হয় বা কি হয়, কি নাম হয়, সেই G20 ফুল মিনিংটো কি বা G20 কিহৰ কাৰণে লগাইছে বেনাৰবোৰ, সেই বিষয়ে আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিব ওলাইছোঁ। কিছুমানে হয়তো নাজানিব পাৰে কিহৰ G20 ইয়াৰ কিছুমান মিনিং আছে। সেই মিনিংবোৰ গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে নাপাহৰিব, নহ'লে একোৱে বুজি নাপায়। সেইকাৰণে কোনোবা যদি ভাবিছে এতিয়া গুচি যাবৰ কাৰণে ভিডিঅ'টো স্কিপ কৰি কেনে দেন গুচি যাওক, আৰু যোনে যোনে চাব বিচাৰিছে সিহঁতে কণ্টিনিউ চাই থাকক, কাৰণ মজাৰ কিছুমান কথা আছে, ভাৰতবৰ্ষৰ কিছুমান কথা আছে ইয়াতে। তো আপোনালোকে নিশ্চয় গম পাব, ভাল এটা মেছেজ পাব আপোনালোকে। চাই থাকক ভিডিঅ'টো কমপ্লিটলি। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, G20 কি বস্তুনো? G20 কি হয়? G20 ফুল ফৰ্ম কি? G20 ফুল ফৰ্ম হ'ল গ্ৰুপ অফ 20। অ'কে, গ্ৰুপ অফ 20 বুলি কোৱা হয়। G20 হ'ল বিশ্বৰ 20খন দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলৰ দ্বাৰা গঠিত এখন গ্ৰুপ। আটাইতকৈ ডাঙৰ কথাটো কি জানে? ইয়াৰে আটাইতকৈ ডাঙৰ কথাটো হ'ল বিশ্বৰ 85% ঘৰুৱা উৎপাদন মানে GPD এই দেশবোৰৰ হাততে থাকে। আৰু বৰ্তমান G20ত থকা দেশকেইখন হ'ল যেনে ফাৰ্ষ্ট আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, কানাডা, ব্ৰাজিল, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, ইউৰোপীয় ইউনিয়ন, মেক্সিকো, দক্ষিণ কোৰিয়া, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত ৰাষ্ট্ৰ। জিপিটিৰ যেনে G20ৰ বৰ্তমান দেশসমূহৰ ভিতৰত এই কেইখন দেশ পৰে। তেন্তে বন্ধুসকল, আপোনালোকে ভাবি আছে কি জানি G20নো কি হয়? এই দেশসমূহৰ নামবোৰ কৈ আছে কি হয়, কিহৰ কাৰণে ভাৰতবৰ্ষই এইবাৰ উদযাপন কৰি আছে G20 কিয় উদযাপন কৰি আছে? G20 উদযাপন কৰাৰ আৰু মেইন কাহিনীটো হ'ল এনেকুৱা, প্ৰত্যেক বছৰে G20ৰ যিটো সভাপতিত্ব থাকে সেইটো প্ৰত্যেক বছৰে চেঞ্জ হৈ গৈ থাকে। এই দেশকেইখনৰ ভিতৰতে একবাৰ স্পেইনে কৰিব, স্পেইন নহয়, একবাৰ ব্ৰাজিলে কৰিব, একবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ কৰিব, কেতিয়াবা চাইনাই কৰিব। তো এইবাৰ গোটেইখিনিয়ে সিদ্ধান্ত কৰি কেনে এইবাৰ ডিচেম্বৰ মাহৰ পৰাই ভাৰতবৰ্ষক, আমাৰ ইণ্ডিয়াক, ভাৰতবৰ্ষক এই G20ৰ সভাপতিত্ব এক বছৰৰ কাৰণে দিয়া হৈছে। যিহেতু ভাৰতবৰ্ষই এক বছৰৰ কাৰণে সভাপতিত্ব কৰিব, হয়নে? এই সভাপতিত্ব কৰি থকা সময়ছোৱাত ভাৰতবৰ্ষৰ হাতত কি ক্ষমতা থাকিব? G20ৰ অংশ যিবোৰ দেশ নহয়, বৰ্তমান সময়ত G20ৰ আণ্ডাৰত যিবোৰ দেশ নহয়, সেইবোৰ দেশক ভাৰতবৰ্ষক আমন্ত্ৰণ কৰিব পাৰিব। আমন্ত্ৰণ কৰি কেনে তেওঁলোকৰ লগত বাণিজ্যিক আলাপ, বিভিন্ন ধৰণৰ বাণিজ্যিক হিচাপে তেওঁলোকে আগুৱাই যাব পাৰিব ভাৰতবৰ্ষই। হয়তো আপোনালোকে ভাবিব পাৰে যে সভাপতিত্ব দিয়াটোনো কনচা ডাঙৰ কথা। সভাপতিত্বটো ডাঙৰ কথা নহয়, কিন্তু যিটো সময়ত ইউক্ৰেইন, ৰাছিয়া আৰু কৰোণা মহামাৰীৰ ফলত বিশ্বৰ অৰ্থনীতি অস্থিৰ হৈ আছে, সেই সময়তে G20ৰ গোটেই দেশবোৰে ভাৰতবৰ্ষক এই দায়িত্বটো অৰ্পণ কৰাৰ ক্ষেত্ৰতো বহুত ডাঙৰ কথা বুলি মই বিবেচনা কৰোঁ। এইটোৱে মেইন ডাঙৰ কথা। এই সময়ত যে ভাৰতবৰ্ষক সম্প্ৰীতি আৰু নেতৃত্ব প্ৰদান কৰিছে, এই কথাটো ভাবি কেনে যে ভাৰতবৰ্ষই পাৰিব সভাপতিত্ব চম্ভালিবৰ কাৰণে, এইটোৱে বহুত ডাঙৰ কথা। আপোনালোকে ভাবিব পাৰে ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰনো কি লাভ হ'ব? লাভ লোকচানৰ কথা নাই, একো কথা নাই। কিন্তু আপোনালোকে এটা কথা মন কৰক, কিছুদিন আগতে কাটাৰত হৈ যোৱা বিশ্বকাপৰ খেলখনৰ কথা নিশ্চয় মনত আছে। এখন সৰু ৰাষ্ট্ৰত বিশ্বকাপ খেল অনুষ্ঠিত হয়, কাটাৰে তাৰ এডভাৰটাইজমেণ্টৰ কাৰণে বহুতখিনি ধন খৰচ কৰে, হয়নে? বহুত কিবা কিবি এডভাৰটাইজ কৰিছে, আপোনালোকে গম পায়, অলৰেডি টিভিত দেখা পাইছে। কিন্তু তেওঁলোকৰ কিন্তু প্ৰত্যক্ষভাৱে একো লাভ হোৱা নাই, কিন্তু তথাপি পৰোক্ষভাৱে হ'লেও সিহঁতৰ বহুতখিনি অংশ লাভ হৈছে, বহুত ধন লাভ হৈছে বুলি জানিব পৰা গৈছে। সেই হিচাপেই তাৰে চেগতে তেওঁলোকে কি কৰিছে, বিশ্ববাসীক সেই সময়তে বিশ্ববাসীয়ে কাটাৰত নজৰ আছিল যে ফুটবল বিশ্বকাপ চলি আছে, সেই সময়তে গোটেই বিশ্ববাসীক কাটাৰত নজৰটো আছিলে। সেই সময়তে কাটাৰে অতি চলেৰে কি কৰিছে, নিজৰ সভ্যতা সংস্কৃতিখিনি গোটেই বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। তো সেই হিচাপে তেওঁলোকে লাভান্বিত হৈছে, নিজৰ সভ্যতা সংস্কৃতিখিনি আগুৱাই লৈ গৈছে, গোটেই বিশ্ববাসীৰ আগত দাঙি ধৰিছে। ভাৰতেও ঠিক তেনেদৰে G20ৰ সভাপতিত্বৰ জৰিয়তে গোটেই বিশ্ববাসীৰ আগত নিজৰ সভ্যতা, সংস্কৃতি আৰু পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰিব পাৰিব। ইয়াতকৈ আৰু কি লাগে, হয়নে? এইখিনি আমাৰ কাৰণে বহুত ডাঙৰ কথা।
বিশ্ববাসীৰ আগত আমাৰ সভ্যতা সংস্কৃতি পৰিচয়বোৰ উত্থাপন হ'ব আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত কৰোঁ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই কামখিনি সম্ভৱ হ'ব পাৰিছে তেওঁৰ জৰিয়তে এইখিনি কাম হৈছে খুবেই ভাল লাগিছে এই কথাবোৰ জানি কেনে তো আপোনালোকেও নিশ্চয় গম পালে যে G20 কি হয় G20 কিহৰ কাৰণে অসমত এইবোৰ ইমান বেনাৰ পোষ্টাৰ চলি আছে বা ইমান বেনাৰ পোষ্টাৰ লাগি আছে জাগায় জাগায় পোষ্টাৰ বেনাৰ একদম ৰোড কিমান চিকমিক কৰি দিছে হয়নে চাফা কৰি দিছে ৰাস্তাবোৰ তো কিহৰ কাৰণে নিশ্চয় ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে এটা লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি আপোনালোকে চেনেলটো নতুন আহিছে তেনহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেনহলে একবাৰ ফলো কৰি দিব তো আজিলৈকে ইমানে আকৌ আহিম নেক্সট আৰু এটা ভিডিঅ' লৈ কেনে তেতিয়ালৈকে ধন্যবাদ